শাস্ত্ৰীয় সংগীতৰ 7টা শুদ্ধ স্বৰৰ সম্পূৰ্ণ নামকেইটা আমাৰ কিছুমান জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ মাতৰ পৰা উৎপন্ন হৈছে। সেইকেইটা আমি জানি লওঁ আহক। হয়তো বহুতে জানিব পাৰে, হয়তো কিছুমানে নাজানে, তেওঁলোকক কৈছোঁ। প্ৰথমতে ময়ূৰ চৰাইৰ মাতৰ পৰা উৎপন্ন হৈছে চৰজ, যাক আমি চা বুলি কওঁ। তাৰ পাছত চাতক চৰাইৰ মাতৰ পৰা উৎপন্ন হৈছে ঋষভ, যাক আমি ৰে বুলি কওঁ। ইয়াৰ পাছত ছাগলীৰ মাতৰ পৰা উৎপন্ন হৈছে গান্ধাৰ, যাক আমি গা বুলি কওঁ। ইয়াৰ পাছত ক্ৰোন চৰাইৰ কান্দোনৰ মাতৰ পৰা উৎপন্ন হৈছে মধ্যম, যাক আমি মা বুলি কওঁ। তাৰ পাছত কুলি চৰাইৰ কোমল মধুৰ মাতৰ পৰা উৎপন্ন হৈছে পঞ্চম, যাক পা বুলি কওঁ। তাৰপিছত ভেকুলীৰ মাতৰ পৰা উৎপন্ন হৈছে ধৈৱত, যাক আমি ধা বুলি কওঁ। শেষত হাতীৰ মাতৰ পৰা উৎপন্ন হৈছে নিষাদ, যাক আমি নি বুলি কওঁ।